নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আজি মই এটা একদম এইখন হৈছে ৰিম'ট কণ্ট্ৰলৰ চলা ট্ৰেক্টৰ। মই আজিলৈকে ক'তো দেখা নাছিলোঁ। কওক, আপোনালোকো দেখিছেনে ক'ৰবাত ৰিম'ট কণ্ট্ৰলে চলা ট্ৰেক্টৰ? এয়া চাওক। ৰিম'ট কণ্ট্ৰলত চলি আছে। দেখিছেনে কেনেকৈ পানী আহিছে? মানুহেতো একদম পোৱাই নাই। কিছুমান পেলনীয়া বস্তুৱে বোলে এই ট্ৰেক্টৰখন বনাই মেলি এনেকুৱা কৰিলে। আপোনালোকে চাওক, এনেকুৱা যদি প্ৰতিখন ট্ৰেক্টৰ যদি আমাৰ গাঁৱৰ যদি এনেকুৱা হয় কেনেকুৱা হ'ব? চবেই আৰামছে বহি মেলি দূৰৰ পৰা ট্ৰেক্টৰ চলাব পৰা হ'ব, হয় নাই? এই ট্ৰেক্টৰখনৰ বিষয়ে আপুনি কি ক'ব? আপোনাৰ ফালৰ পৰা এটা কমেণ্ট কৰি জনাবচোন। এইজনে সেই ল'ৰাজন যিজনে এই ট্ৰেক্টৰখন তৈয়াৰ কৰিছিলে। এই ল'ৰাজনৰ বাবে আপুনি কি ক'ব? কমেণ্ট বক্সত এটা কমেণ্ট কৰি জনাওকচোন। এই ল'ৰাজনৰ ভৱিষ্যত উজ্জ্বল কামনা কৰি আজিৰ ভিডিঅ'টো ইমানতে সামৰি দিলোঁ আৰু আপুনিও এটা লাইক কৰি থৈ যাওক।